নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাগৈ। এতিয়া গধূলি 6:02 হৈছে আৰু মই আহিছোঁ বাৰীলৈ। চাওকচোন আমাৰ বাৰীখন ইমান হাবি জংঘল হৈ গৈছে নহয়, বেলেগ হাবি জংঘল হৈছে, দেখিছেনে বাৰু? এতিয়া মই ইয়ালৈ আহিছোঁ দুটামান জলকীয়া ছিঙিবৰ কাৰণে, যিহেতু ৰ'দ দি থাকিলে ভয় লাগে সাপ চাপ ওলায় বুলি। আৰু এতিয়া দেখিছেনে এয়া জলকীয়া, এয়া হৈছে ভোট জলকীয়া। এয়া হৈছে ভোট জলকীয়া, দেখিছেনে পকি আছে। এইকেইটা লৈ যাওঁ মই। এয়া ভোট জলকীয়াকেইটা লৈ যাওঁ, যিহেতু পকি গৈছে। দুজোপাই ভোট জলকীয়া ৰুইছিলোঁ বাৰীত। এয়া আৰু এয়া জাতি জলকীয়া হয়, দুটামান জাতি জলকীয়া ছিঙি লৈছোঁ। এয়া হৈছে শ্যামপুৰীয়া জলকীয়া, দেখিছেনে? এয়া শ্যামপুৰীয়া জলকীয়া হৈছে। খাওঁগৈচোন দুটা ছিঙি, কেনেকুৱানো লাগে, জ্বলা হৈছেনে নাই। কিন্তু পকিলেহে নিম, এয়া আচাৰ কৰিবৰ কাৰণে লাগি আছে। আৰু এতিয়া এয়া দেখিছেনে ভাতকেৰেলা গছ ইমান বগাইছে, কিন্তু লগা নাই। ভাতকেৰেলা গছ ধেৰ বগাইছে, লগা নাই। এতিয়া ছিঙিম। এতিয়া টেঙা কেইটামান ছিঙি লওঁ, যিহেতু বাৰীলৈ আহিবলৈ ভয় লাগে। বহুত ডাঙৰ ডাঙৰ সাপ আছে আমাৰ বাৰীত, আহিবলৈ ভয় লাগে। এতিয়া টেঙা দেখিছেনে ক'ত লাগিছেগৈ গছৰ ওপৰত, দেখিছেনে টেঙা গছৰ ওপৰত লাগি আছে। লৈ যাওঁ, ইয়াত টেঙা ইমান ডাঙৰ নহয় এজোপা গছৰ। যিহেতু ডাৱৰীয়া বতৰ আৰু বহুত দিগদাৰ বাৰীলৈ আহিবলৈ, গোটেই হাবি জংঘল কটা নাই। মানুহ এটা লগাই হাবি জংঘলখিনি কটাম বুলি ভাবিছোঁ আৰু কাটিব লাগিব। এজোপা টেঙা দিছিলে আমাৰ ইমান হাবি জংঘলৰ মাজত, টেঙাও লাগি আছে। এয়া এইজোপাই হৈছে আমাৰ ভলুকা বাঁহ। এই ভলুকা বাঁহ কেইজোপা থকাৰ কাৰণে আমাৰ তামোল গছত তামোলবোৰ নথকা হৈছে। কেৰ্কেটুৱাই খাই পেলাই তামোল গছবোৰ, দেখিছেনে? ভালেমান কেইজোপা তামোল গছ আছে, কিন্তু এটা তামোল গছো নৰয়। এতিয়া গধূলি হ'ল, নামঘৰত চাকি জ্বলাব হ'ল। এতিয়া চাকি জ্বলাবলৈ যাওঁ। এজোপাত জাতিলাও দুটামান লাগি আছিলে, এতিয়া নাই, নিলে ছিঙি। এইখনে হৈছে আমাৰ বাৰী, এতিয়া যাওঁ ঘৰলৈ। এতিয়া হ'ল সন্ধিয়া আৰু চাকি বন্তি জ্বলাব হ'ল, যিহেতু চাকি বন্তি জ্বলাব হ'ল। এজোপা ৰঙালাও গছত ৰঙালাও কলি আছিলে, কিন্তু এতিয়া ৰঙালাও নলগা হৈ থাকিলে। আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ। এই থোকা হৈছে কল, জাহাজী কল আমাৰ ঘৰৰ। এইবাৰ এথোকা কল ভালকৈ নোলালে বাৰু। এয়া বাৰীৰ পৰা আহিলোঁ, জলকীয়া ছিঙিলোঁ, নেমু ছিঙিলোঁ। এতিয়া ছিঙিম নৰসিংহ, শিঙিৰ মাছৰ লগত আজি জোল বনাই খাব লাগিব। নৰসিংহ এই দেখিছেনে, নৰসিংহ কিমান ধুনীয়াকৈ নৰসিংহ। এজোপা হৈছে পুখুৰী পাৰতে কোমোৰা ফুলিছে, যিহেতু কোমোৰা কলিও পেলাইছে। এয়া দেখিছেনে বাৰু, কলি পেলাইছে। এইটো পোকে খালে কোমোৰা কলিটো। যোৱাকৈ যোৱা, ভৰিয়াত ধুৱাকৈ যোৱা।
এইটো হৈছে আমাৰ ভতিজা। হাই দি দিয়া, হাই হাই বাই। আমাৰ বাৰীৰ ঘৰবোৰ এতিয়া বহুত হাবি হৈছে দেই, হাবি কাটিব পৰা নাই, জংঘল হৈ গৈছে গোটেই। এতিয়া এই দেখিছেনে, এয়া শুকলতি হয়, এয়া শুকলতি শাক হয়। আজি শুকলতি শাকৰ লগত আৰু নৰসিংহ দি শিঙি মাছৰ জোল বনাব লাগিব আৰু পাতত দি দিব লাগিব। মানুহজনক শুকলতি খাই বহুত ভাল পায়, পেটৰ বিষ ভাল হয় বোলে। এয়া শুকলতি শাক কেইটামানো মই লৈ লৈছোঁ, আপোনালোকেও খাবচোন। শুকলতি শাক বহুত পেটৰ কাৰণে ভাল, আৰু অপাৰেচন কৰি আহিলে মানে পেটৰ কাৰণে, পেট শুকাবৰ কাৰণে শুকলতি শাক খাব লাগে, যিহেতু বহুত ভাল শুকলতি শাক খোৱাটো। সেইটো মই এফালে গৈছিলোঁ আৰু দেৰি হ'ল মোৰ শাক ছিঙা। এয়া হৈছে নৰসিংহ। যিহেতু মানুহজনে ক'লে আজি শিঙি মাছ আছে, আনি থৈছোঁ। নৰসিংহ কেইটামান ছিঙিবলৈ ক'লে, সেইকাৰণে মই নৰসিংহ ছিঙি আছোঁ দেই। দেখিছেনে, আমাৰ বাৰীৰ নৰসিংহ ঢেৰ আছে। আমাৰ বাৰীত নৰসিংহ এয়া আৰু যিহেতু এতিয়া মোৰ চাকি জ্বলাব হ'ল, আজি লাইক কমেণ্ট, মোৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এতিয়া মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।